हेलो एवरीवन मोर नाम इकरामुल सरकार और तुम्हारे चाই আছা सरकार क्लासेस आठानी यूट्यूब चैनल। तो तुम्हारे इतिमध्ये थामनेल चाই गम पाइसा जे भिडिओ किमान इम्पर्टेन्ट हब। तो भिडिओ इमान इम्पर्टेन्ट हब किहर कारणे जे प्रत्येकटा टपिक जी मैं डिसकास करिছোঁ प्रत्येकटा टपिके कि होइছে অসমত যিবিলাক মানে एग्जाम होइছে मैं 25 ইয়াৰ্ছৰ क्वेश्चन মানে চাইছোঁ অসমত যিমান কম্পিটিটিভ एग्जाम होइছে তাৰ পৰা মই সেই টপিকবিলাক আনিছোঁ। আৰু আমাৰ প্ৰথম টপিকটো হৈছে যে মই ইয়াত 70 টপ 70টা টপিক মানে মই ডিসকাস কৰিম তোমালোকৰ সন্মুখত। যে প্ৰথম টপিকটো হৈছে আমাৰ আসাম সাহিত্য সভা মানে আমি অসমীয়াত কি বুলি কওঁ অসম সাহিত্য সভা। যে অসম সাহিত্য সভাৰ কোশ্চেন কেনেকুৱা আহে যে অসম সাহিত্য সভাৰ যেটো কি আছে প্ৰতীক আছে হেতু কোনে কি কৰিছে মানে প্ৰতীকটো বনাইছে তে প্ৰতীকটো কি কৰিছে আমাৰ যুগল দাসে কি কৰিছে ডিজাইনটো কৰিছে। তো অসম সাহিত্য সভা কেতিয়া মানে কি হৈছে স্থাপিত হৈছে আৰু অসম সাহিত্য সভা কৰ পৰা আহিলে অসম সাহিত্য সভাৰ মানে হেড অফিচটো কত। তো এইবিলাকৰ ওপৰত কি হয় কোশ্চেন হয়। টপিকটো যে কেৱল দেখিছোঁ অসম সাহিত্য সভা কেৱল অসম সাহিত্য সভাৰ লগত যিমান কেইটা বস্তু ৰিলেটেড আছে আমাৰ প্ৰত্যেকটা বস্তু আমাৰ পঢ়িব লাগিব। তাৰপিছত মই কি আনিছোঁ তোমালোকৰ সন্মুখত যে ব্ৰহ্মপুত্ৰ ৰিভাৰটো বহুত ইম্পৰ্টেণ্ট। যে ব্ৰহ্মপুত্ৰ ৰিভাৰত মই অলপ আগতে ক'লোঁ যে মই 25 ইয়াৰ্ছত অসমত যিবিলাক এক্সাম হৈছে কম্পিটিটিভ এক্সাম আসাম পুলিচে হওক SI হওক তাৰপিছত কি হৈছে মানে গুৱাহাটী হাইকোৰ্টৰ এক্সামেই হওক যিকোনো এক্সাম মানে 25 ইয়াৰ্ছত মই প্ৰত্যেকটা কোশ্চেন মই সলভ কৰিছোঁ। সলভ কৰাৰ পিছত মই এইবিলাক টপিক লৈ আহিছোঁ। যে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত কোশ্চেন এনেকুৱা আহে যে ব্ৰহ্মপুত্ৰৰ জন্ম ক'ত হৈছে আৰু ব্ৰহ্মপুত্ৰৰ কি হৈছে যে প্ৰথম উৎপত্তি কৰ পৰা হৈছে ব্ৰহ্মপুত্ৰৰ কি হৈছে যে উত্তৰ পাৰৰ নৈ কোনটো দক্ষিণ পাৰৰ নৈ কোনটো। তো আমাৰ ব্ৰহ্মপুত্ৰৰ টপিকটো একেবাৰে পুংখানুপুংখভাৱে পঢ়িব লাগিব যে এইটো বহুত কি হৈছে ইম্পৰ্টেণ্ট টপিক। তো তাৰপিছত আহিব কি টি তাৰপিছত আহিব আমাৰ টিটো বহুত ইম্পৰ্টেণ্ট হয়। যে টিটো কি হৈছে যে আমাৰ কি হৈছে যে অসমৰ কি টিটো বহুত পোৱা যায় মানে চাহ। তো সেইকাৰণে কি কৰিব লাগিব আমাৰ চাহৰ ওপৰতো বহুত কোশ্চেন অহা দেখা যায় যে অসম মানে চাহ মানে যিটো গৱেষণা কেন্দ্ৰ ক'ত আছে যোৰহাটৰ টকলাইত আছে। তো তাৰপিছত বেছিভাগ চাহ খেতি ক'ত আছে আকৌ মানে চাহৰ ওপৰত কি আহে বহুত কোশ্চেন আহে। তো আমাৰ টিৰ চাইণ্টিফিক নেমো জানিব লাগিব। তো এইবিলাকো জানিব লাগিব। তাৰপিছত কি হৈছে বৰাক ৰিভাৰ মানে বৰাক নদী। তোমালোকে জানা চবে যে অসমত কেৱল দুটা নদীয়ে আছে সেইটো হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক। তো ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ পৰা কোশ্চেন আহে। তো আমি ভাবোঁ যে শংকোষ হওক সোৱণশিৰি হওক তাৰপিছত টিপকাই হওক গদাধৰ হওক এইবিলাকক আমি কি বুলি ভাবোঁ যে এইবিলাক নদী। একচুৱেলি এইবিলাক নদী নহয় এইবিলাক হ'ল কি উপনদী ইংলিছত ট্ৰিবিউটেৰী বুলি কয়। তো আমাৰ অসমত কেৱল দুটাই নদী আছে এইটো সবে মনত ৰাখিবা। তো এইটো বহুত কি হয় ইম্পৰ্টেণ্ট কি হয় আমাৰ টপিক হয়। 5 নম্বৰ টপিকটো হৈছে কি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ অফ আসাম। যে ইণ্ডিয়াৰ মানে কি অসমৰ লগত কি হৈছে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ কি হৈছে মানে কাৰ লগত শ্বেয়াৰ কৰে। এইটো মানে সৰু কোশ্চেন কিন্তু আমাৰ মনত ৰাখিব লাগিব যে আমাৰ অসমৰ লগত কি হৈছে ভূটান আৰু কি হৈছে বাংলাদেশে কি হৈছে বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। কিন্তু আমি এইটো কৰিলেই নহ'ব যে ভূটান আৰু বাংলাদেশে আমাৰ লগত কি কৰি আছে বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। কিন্তু এইটো মনত ৰাখিব লাগিব আমাৰ ডিটেইলছ ষ্টাডি কৰিব লাগিব যে ভূটানৰ লগত অসমৰ 4টা মানে জিলা কি কৰিছে সীমা কি কৰি আছে ভাগ বতৰা কৰি আছে আৰু কোনটো জিলাই বেছি কি কৰি আছে ভূটানৰ লগত কি কৰি আছে সীমা কি কৰি আছে ভাগ কৰি আছে। যেনেকৈ অসমৰ 4খন ৰাজ্য বাংলাদেশৰ লগত কি কৰি আছে 4খন জিলাই বাংলাদেশৰ লগত কি কৰি আছে সীমা শ্বেয়াৰ কৰি আছে। তো তাৰ ভিতৰত ধুবুৰী হাইষ্ট কি কৰিছে সীমা শ্বেয়াৰ কৰে আমাৰ বাংলাদেশৰ লগত। তো এইটো আমাৰ জানিব লাগিব। তো তাৰপিছত 6 নম্বৰ টপিকটো লৈ আহিছোঁ হেডকোৱাৰ্টাৰ্ছ অফ আসাম 35 ডিষ্ট্ৰিক্ট। যে এনেকুৱাও দেখা গৈছে যে অসমত যিবিলাক কোশ্চেন আহে অসমৰ যিবিলাক মানে ডিষ্ট্ৰিক্ট আছে আমাৰ 35টা ডিষ্ট্ৰিক্ট বৰ্তমান। তো প্ৰত্যেকৰো কি জানিব লাগিব আমাৰ সদৰ ঠাই জানিব লাগিব। যেনেকৈ ধুবুৰীৰ সদৰ ঠাই ধুবুৰী এইটো এক্সামত নাহে কিন্তু কেনেকৈ আহিব যে দৰঙৰ কি হৈছে আমাৰ ৰাজধানী হৈছে মংগলদৈ। তো তোমালোকে কি কৰিবা যিবিলাকৰ মানে কি হৈছে যেনেকৈ গোৱালপাৰাৰ মানে সদৰ ঠাই গোৱালপাৰা এইবিলাক পৰীক্ষাত নাই। যিবিলাকৰ উল্টা যেনেকৈ আমাৰ কোকৰাঝাৰৰ যেনেকৈ কোকৰাঝাৰ সেইটো নাহিব কিন্তু যেনেকৈ আমাৰ দৰঙৰ কি হৈছে দৰঙৰ আমাৰ মংগলদৈ আকৌ কামৰূপ মেট্ৰৰ হৈছে গুৱাহাটী। তো এইবিলাক আমাৰ কি কৰিব লাগিব মনত ৰাখিব লাগিব। তো এইবিলাক ভিডিঅ' যদি তোমালোকে বিচৰা বা নোট যদি বিচৰা তেনেহ'লে আমাৰ ইউটিউব চেনেল চৰকাৰী ক্লাছেছ আঠানি ইউটিউবত পাই যাবা। আৰু যাৰ নোট লাগে তেনেহ'লে তেওঁলোকে হোৱাটছআপ নাম্বাৰ মই এটা লাষ্টত শ্বেয়াৰ কৰিম বা লিংকত দি দিম। তোমালোকে সেইটোত ক্লিক কৰিলে মানে সেই হোৱাটছআপ নাম্বাৰত তোমালোকে যদি মেছেজ কৰা তেনেহ'লে এই 70টা টপিকৰ নোটছ তোমালোকে পাই যাবা। তো এতিয়া হৈছে কি আমাৰ 7 নম্বৰ টপিক। 7 নম্বৰ টপিকটো হৈছে আমাৰ নেশ্যনেল পাৰ্কছৰ ওপৰত। যে ইমান ইম্পৰ্টেণ্ট এইটো 7 নেশ্যনেল পাৰ্ক যে আছে যে 7 নেশ্যনেল পাৰ্ক যে আছে সেই 7 নেশ্যনেল পাৰ্ক আমাৰ এনেকৈ পঢ়িব লাগিব যে 7 নেশ্যনেল পাৰ্ক কোনটো ডিষ্ট্ৰিক্টত আছে বা এনেকৈ কোশ্চেন আহিব পাৰে যে এতিয়া ইয়াত 7 নেশ্যনেল পাৰ্ক দিয়া আছে। মই যেতিয়া ভিডিঅ'টো বনাই আছোঁ তো সিদিনাই মানে কি হৈছে আৰু এটা নেশ্যনেল পাৰ্ক বুৱাৰি গৈছে যিটো কোকৰাঝাৰত আছে আমাৰ
মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে এতিয়া আমাৰ অসমত 7টা নহয় 8টা নেশ্যনেল পাৰ্ক আছে। তো সেইটো মনত ৰাখিলে হ'ল। আৰু আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰী আছে বহুতকেইটা। তো নেশ্যনেল পাৰ্ক আৰু যদি তোমালোকে ৱাইল্ড লাইফ চেঞ্চুৰী যিকেইটা আছে আমাৰ অসমত সেইকেইটা যদি পঢ়া তোমালোকে 3 মাৰ্ক এনেই পাই যাবা তোমালোকে। কিন্তু পঢ়ি লাগিব কেনেকৈ যে যেনেকৈ আমাৰ কাজিৰঙা আছে, কাজিৰঙা কোন 3টা ডিষ্ট্ৰিক্টৰ ভিতৰত পৰে, তো সেইটো আমাৰ জানিব লাগিব। মানাহ যিটো আছে সেইটো কোন জিলাত অৱস্থিত, তাৰ এৰিয়া কিমান, তো এনেকৈ আমাৰ পঢ়িব লাগিব। তেনেহ'লে নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৰী মানে আমাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু যদি আমি অভয়াৰণ্যৰ বিষয়ে পঢ়োঁ তেনেহ'লে আমি 3 মাৰ্ক এনেই পাই যাম। কাৰণ দেখা গৈছে তেতিয়া ক'বা ছাৰ আপোনাৰ কনফিডেঞ্চ লেভেল ইমান হাই কিয়, তো মই চাইছোঁ কুৱেশ্যনবিলাক না, তো তাৰ পৰাই মই পাইছোঁ যে নেশ্যনেল পাৰ্কৰ পৰা একটা আৰু ৱাইল্ড চেঞ্চুৰী আৰু নেশ্যনেল পাৰ্ক মিলি মানে 3টা কুৱেশ্যন আহে। তাৰপিছত হৈছে কি জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন। তো এইটো GI টেগ বুলি কয় শ্বৰ্ট ফৰ্মত। এইটো তোমালোকে কি কৰিবা ভালকৈ কৰিবা, ইয়াৰ পৰাও কুৱেশ্যন অহা দেখা যায়। যে এইটোৰ মানে কি হৈছে যে এইবিলাকৰ নোটছ মই বাৰে বাৰে কৈ আছোঁ, যদি লাগে তেনেহ'লে তোমালোকক মই তলত কি লিংকত নাম্বাৰ দি দিম, তো তাৰ পৰা তোমালোকে চাই ল'বা। আৰু চেঞ্চাছ আছাম 2011 ইয়াৰ পৰাতো কুৱেশ্যন আহিবই, কাৰণ যে চেঞ্চাছত বহুত কিবা কিবি থাকে যে অসমৰ পপুলেশ্যন কেনেকুৱা, যেনেকৈ তোমালোকৰ কুৱেশ্যন এনেকৈ আহিব পাৰে যে কোনটো জিলাত জনসংখ্যা বেছি, যেনেকৈ নগাঁৱত আছে, তোমালোকক এনেকৈ আহিব পাৰে যে কোনটো জিলাত কি হৈছে যে লিটাৰেচি ৰেট মানে তোমালোকৰ মানে শিক্ষকতাৰ হাৰ মানে যে ধুবুৰীত একেবাৰে কম। তো এইবিলাক কুৱেশ্যন তোমালোকৰ মানে চেঞ্চাছ আছাম 2011 পৰা আহিব। মানে চেঞ্চাছ আছাম 2011 ওপৰত মানে তোমালোকে পুংখানুপুংখভাৱে জানিব লাগিব। এই ভিডিঅ'টো আমাৰ কি হৈছে চৰকাৰ ক্লাছেছ আঠানি ইউটিউব চেনেলত আছে, তোমালোকে চাব পাৰা। তো আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহি গ'ল ইয়াত কি 10 নম্বৰ ব্ৰিজেছ অভাৰ ব্ৰহ্মপুত্ৰ। তো ব্ৰিজ কি হৈছে আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত 5টা আছে। তোমালোকে জানিবা যে কোনটো ব্ৰিজ, কেৱল ব্ৰিজ ক'ৰ পৰা আহিছে সেইটো আমাৰ চালেই নহ'ব। আমাৰ ব্ৰিজেছ যে আছে 5টা কি আছে আমাৰ ব্ৰিজ আছে। ব্ৰিজৰ কেৱল এনেই পঢ়িলে নহ'ব, আমাৰ জানিব লাগিব ব্ৰিজৰ দৈৰ্ঘ্য কিমান, ব্ৰিজটো কেতিয়া কি কৰা হৈছিল, আমাৰ স্থাপন কৰা হৈছিল, যেনেকৈ শৰাইঘাট 1962, এইবিলাক আমাৰ জানিব লাগিব। তো মই সম্পূৰ্ণ মানে 10টা মই ডিছকাছ কৰিলোঁ। তো তোমালোকে কি কৰিবা, ইয়াত 70টা টপিক আছে, প্ৰত্যেকটা টপিকে পঢ়িবা। যেনেকৈ ইয়াত কি আছে চোৱা 17 নম্বৰটো ক'বা জুবিন গাৰ্গ দিছে, ছাৰ কি কৈ আছে, জুবিন গাৰ্গৰ ওপৰত কুৱেশ্যন আহিছে, অনামিকাৰ ওপৰত কুৱেশ্যন আহিছে, মিছন চাইনাৰ ওপৰত কুৱেশ্যন আহিছে। মানে প্ৰত্যেকটা থাৰ্ড গ্ৰেডৰ কুৱেশ্যনত মই চাইছোঁ যে প্ৰায় বেছিভাগতে কি হৈছে জুবিন গাৰ্গৰ ওপৰত কি কৰিছে কুৱেশ্যন আহিছে। চ' তোমালোকে কি কৰিব লাগিব, এইবিলাক বস্তু চব কি কৰিব লাগিব ভালকৈ পঢ়িব লাগিব। তো নেক্সট টপিকটো আছে 22 নম্বৰত আমাৰ নেক্সট টপিকটো আছে কি ইম্পৰ্টেণ্ট ছেকশ্যন অফ BNS মোদী কেবিনেট। যে মোদী কেবিনেট 3.0 মানে কি হৈছে, মোদী আগতে কি হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া কি কৰিছে, আগতেও 2বাৰ চৰকাৰ গঠন কৰিছে, কিন্তু এতিয়া কি হৈছে 3 নম্বৰ চৰকাৰ। তো সেইকাৰণে আমাৰ কি কৰিব লাগিব কেবিনেট মিনিষ্টাৰৰ নামবিলাক আমাৰ জানিব লাগিব। যেনেকৈ গৃহমন্ত্ৰী আমাৰ আছে, হোম মিনিষ্টাৰ আছে আমাৰ অমিত শ্বাহ। তো এইবিলাক আমাৰ জানিব লাগিব যে কোনে হেল্থ মিনিষ্টাৰ হয়, কোনে ডিফেন্স মিনিষ্টাৰ হয়। তো এইবিলাক আমাৰ চাব লাগিব। তাৰপিছত নেক্সটটো হৈছে কি যে আছাম লোকেশ্যন বেক্স টপিকৰ ওপৰতো বহুত কুৱেশ্যন আহিব। তাৰপিছত ইউনাইটেড নেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, তো সেইটো আমাৰ কি কৰিব লাগিব পঢ়িব লাগিব। তাৰপিছতে ইয়াত কি আছে 29 টেম্পলছ অফ আছাম, যেনেকৈ কামাখ্যা টেম্পল কোনটো পাহাৰত আছে আৰু কোনে বনাইছে, উমানন্দ মন্দিৰটো কোনে বনাইছে। তো এইবিলাক আমাৰ কি কৰিব লাগিব পঢ়িব লাগিব। যেনেকৈ গদাধৰ সিংহই কি কৰিছে, উমানন্দ মন্দিৰটো বনাইছে। তো গদাধৰ সিংহৰ আগৰ ল'ৰাৰ নাম কি ৰুদ্ৰসিংহ কি হৈছিল অসমৰ ভিতৰত কি হৈছিল আহোমসকলৰ ভিতৰত শ্ৰেষ্ঠ ৰজা আছিল। তো প্লানিং কমিশ্যনৰ ওপৰতো পঢ়িবা তোমালোকে। আৰু ষ্টেট চিম্বল অফ আছাম, যেনেকৈ বৰ্তমান কি হৈছে আমাৰ কাজি নেমুক কি বুলি কোৱা হৈছে, কাজি নেমুক আমাৰ ফল বুলি কোৱা হৈছে অসমৰ। তো এতিয়া চিম্বল অফ আছাম আৰু এনেকৈ আহিব যে অসমৰ কি হৈছে আমাৰ অসমৰ মানে জাতীয় চৰাই কোনটো, অসমৰ জাতীয় সংগীত কি, মানে এইটো হ'ল কি এইটোৱে হ'ল ষ্টেট চিম্বল অফ আছাম। যে অসমত কি আছে চিম্বলবিলাক সেইবিলাক আমাৰ জানিব লাগিব। তাৰপিছত কি হৈছে যে ইয়াত কি হৈছে মাউণ্টেইন পাছেছ অফ ইণ্ডিয়া, এই টপিকটো বহুত ইম্পৰ্টেণ্ট হয়। যে কিছুমান কুৱেশ্যন এনেকুৱা দেখা যায় যে কোনটো চিটি, যেনেকৈ ব্ৰহ্মপুত্ৰ নদীৰ কাষত কি হৈছে গুৱাহাটী চিটিটো, এনেকৈ বহুত ডাঙৰ ডাঙৰ ইণ্ডিয়াত চিটি আছে, সেইসকলৰ কি হৈছে নামবিলাক তোমালোকক সুধিব। আকৌ ভিটামিনছৰ ওপৰতো কুৱেশ্যন আহে, ভিটামিন। আকৌ ডিজিজ বেমাৰ, ডাঙৰ ডাঙৰ বেমাৰৰ ওপৰতো তোমালোকৰ কি আহিব কুৱেশ্যন আহিব। ইয়াত মোটামুটি চব বস্তু ইয়াতে ডিছকাছ কৰা হৈছে। তোমালোকে এই ভিডিঅ'টো যদি কি কৰা চোৱা ভালকৈ, তেনেহ'লে প্ৰত্যেকটা টপিক তোমালোকে মানে কি কৰিবা পুংখানুপুংখভাৱে পঢ়িবা। তোমালোকে চোৱা যে নিক নেমছ অফ চিটিজ, বহুতো চিটিৰ কি আছে নিক নেম আছে। ফাৰ্ষ্ট ইণ্ডিয়ান মেন ওমেন, যেনেকৈ প্ৰথম কি হৈছে মহাকাশচাৰী, তেনেহ'লে কি হ'ব ৰাকেশ শৰ্মা। তো এইবিলাক আমাৰ কি কৰিব লাগে, প্ৰথম অসমীয়া যে প্ৰথম ভাৰতীয় ভাৰতৰত্ন কোনে পাইছিল, প্ৰথম আকৌ সাহিত্য একাডেমী বঁটা কোনে পাইছিল, এইবিলাক মানে প্ৰথম ভাৰতীয় আৰু প্ৰথম ভাৰতীয় মহিলা বা ভাৰতৰ ভিতৰত এইটো কোনটো মহিলাই কি কৰিছিল এইটো এৱাৰ্ড আগত পাইছিল। তাৰপিছত ফাৰ্ষ্ট এছামিজ এণ্ড ওমেন, যেনেকৈ তোমালোকে কুৱেশ্যন এনেকৈ সুধিব পাৰে যে ফাৰ্ষ্ট এছামিজ কোন যিয়ে ভাৰতৰত্ন পাইছিল,
যেনেকৈ গোপীনাথ বৰদলৈয়ে পাইছিল। আকৌ এনেকৈ আহিব পাৰে তোমালোকক যে প্ৰথম অসমীয়া কোনে কি পাইছিল, মানে দাদা চাহেব ফাল্কে বঁটা পাইছিল, সেইটো হ'ল ভূপেন হাজৰিকা। এইটো আমাৰ জানিব লাগিব যে আমাৰ আকৌ জানিব লাগিব যে সংগীত নাটক একাডেমি বঁটা কোনে পাইছিল। প্ৰথমে পাইছিল মিত্ৰদেৱ মহন্ত, কিন্তু আমি মাজে মাজে ভুল কৰি দিওঁ যে প্ৰতিমা পাণ্ডে। প্ৰতিমা পাণ্ডে হ'ল কি মহিলাৰ ভিতৰত। তো প্ৰথম মহিলা আৰু প্ৰথম কি হৈছে, কি হ'ব প্ৰথম মানে মেন বা প্ৰথম পুৰুষ বা প্ৰথম মহিলা, এইবিলাক আমাৰ কুৱেশ্যন আহিব। ৰিভলিউশ্যন মানে কি, যেনেকৈ প্ৰথম কি হৈছিল শ্বহীদ কোন হয় অসমৰ, এইবিলাক কি হৈছে ৰিভলিউশ্যন, যে যুদ্ধ বিগ্ৰহত যদি কোনো মৃত্যুবৰণ কৰিছে এইবিলাকৰ ওপৰতো কি আহে কুৱেশ্যন আহে। আকৌ ভাইচৰয় কোনে ভাইচৰয় হৈছিল আৰু গভৰ্ণৰ জেনেৰেল কোন প্ৰথম হৈছিল, এইবিলাকৰ ওপৰতো কি আহে কুৱেশ্যন আহে। ইম্পৰ্টেণ্ট আৰ্টিকেলছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, যে ইণ্ডিয়ান কনষ্টিটিউশ্যনত কি আছে, কেইটা মানে ইম্পৰ্টেণ্ট কি হৈছে আমাৰ আৰ্টিকেল আছে। তো সেইটো আমাৰ কি কৰিব লাগিব, পঢ়িব লাগিব। যে যেনেকৈ ইম্পৰ্টেণ্ট আৰ্টিকেলছৰ ভিতৰত আমাৰ অসমত কি আছে 371B, তো সেইটো আমাৰ জানিব লাগিব যে 371B মানে কি। নৰ্থ ইষ্টক কি কৰা হৈছে, স্পেচিয়েল ষ্টেটাছ দিয়া হৈছে। তে 371 স্পেচিয়েল ষ্টেটাছ দিয়া হৈছে। আৰু কোনটো ৰাজ্যত কোনটো ষ্টেটাছ দিয়া হৈছে এইটো যদি তোমালোকে জানিব লাগে, তেনেহ'লে তোমালোকে কি কৰিব লাগিব, তোমালোকে চাৰ্কেল ক্লাছেছ আঠানি ইউটিউব চেনেল যাবা। 371ৰ ওপৰত এটা ভিডিঅ' আছে, এটা শ্বৰ্ট ট্ৰিক্স বনাই দিছোঁ মই, যে আসমা MBBS বুলি এটা শ্বৰ্ট ট্ৰিক্স দিছোঁ, সেইটো তোমালোকে চাবা। তো এয়াৰপৰ্টছ অফ ইণ্ডিয়া, তো এয়াৰপৰ্টছবিলাকো কৰিবা, যে কোনটো ডাঙৰ এয়াৰপৰ্ট হয়, কোনটো বিজি এয়াৰপৰ্ট হয়, কিমান কেইটা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে, এইবিলাকো তোমালোকে চাবা। তাৰপিছত লেকছ চাবা, ৰামচাৰ ছাইট, যেনেকৈ ৰামচাৰ ছাইট ইণ্ডিয়াত চাবা, কিন্তু অসমত কেইটা আছে, একটাই আছে, দীপৰ বিল, সেইটো তোমালোকে মনত ৰাখিবা। আৰু ষ্টেট কেপিটেল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, পঢ়িবাই মানে পঢ়িবাই। ষ্টেট কেপিটেল যেনেকৈ গোৱাৰ পানাজী আমাৰ অসমৰ নাহিব, কাৰণ অসমটো সবেই জানে, অসমৰ দিছপুৰ, বেলেগ বেলেগ মানে কি আহিব ষ্টেট আহিব। প্ৰত্যেকটা মানে কি হৈছে আমাৰ ষ্টেটৰ ৰাজধানী জানিব লাগিব। যেনেকৈ মহাৰাষ্ট্ৰৰ কি হৈছে মুম্বাই, কিন্তু এইবিলাক নাই, এইবিলাকতো সবেই পাৰিব। যিবিলাক মানে কি হৈছে যেনে মানে তামিলনাডু, বহুত যিবিলাক ৰেয়াৰ আছে ষ্টেট, সিমান নামী ষ্টেট নহয়, নামী নহয়, সেইবিলাকৰ ওপৰত কিন্তু কুৱেশ্যন আহিব। তাৰপিছত প্ৰত্যেকটা চিফ মিনিষ্টাৰ কাৰেণ্ট আৰু গভৰ্ণৰবিলাকৰ ৰাজ্যপালবিলাকৰ নাম জানিবা। ইউনিট অফ মেজাৰমেণ্ট, যে উষ্ণতা জোখা যন্ত্ৰৰ নাম কি, তাৰপিছত বায়ুৰ চাপ জোখা যন্ত্ৰ কি, এইবিলাক তোমালোকৰ কি কৰিব লাগিব, এইবিলাক চব কৰিব লাগিব তোমালোকৰ। তাৰপিছত কি হৈছে নেশ্যনেল চিম্বলছ অফ ইণ্ডিয়া, যে তোমালোকৰ এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয়, যে এইটো তোমালোকে পঢ়িব লাগিব। নেশ্যনেল চিম্বল, যে তোমালোকৰ যে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনে লিখিছিল, এনেকুৱা কানেকশ্যনৰ লগত আমাৰ কি হ'ব, এইবিলাক কুৱেশ্যন আমাৰ সুধিব। যে কেতিয়া আমাৰ কি হৈছে ৰাষ্ট্ৰীয় ফল কি, আম, মানে ভাৰতৰ ৰাষ্ট্ৰীয় ফল। আকৌ জাতীয় সংগীত কোনে লিখিছে, এইটো জানো, এইবিলাক কুৱেশ্যন নাহিব। কিন্তু ইম্পৰ্টেণ্ট কি, যে ৰাষ্ট্ৰীয় ফল কোনটো, ৰাষ্ট্ৰীয় জন্তু কোনটো, তো এইবিলাক কুৱেশ্যন কি হ'ব আমাৰ আহিব। আৰু এটা কি আছে নাম্বাৰ অফ প্লেয়াৰ্ছ ইন ডিফাৰেণ্ট স্পৰ্টছ, যেনেকৈ ক্ৰিকেটত কিমানজন 11, ফুটবল 11, এইবিলাকো নাহিব। তোমালোকৰ আহিব পল', তাৰপিছত গল্ফ, এইবিলাকৰ কি আহিব ভলীবল, এইবিলাকত কিমানজন প্লেয়াৰ এটা টিমত খেলে, এইবিলাক তোমালোকৰ আহিব। আৰু মানে শ্লোগানছ অফ ফ্ৰীডম ফাইটাৰ্ছ, যিবিলাক ফ্ৰীডম ফাইটাৰ্ছ আছে সেইসকলৰ কি আহিব, তোমালোকৰ মানে কি কোৰ্চবিলাক তুলি দিব, ক'ব যে এইটো কাৰ শ্লোগান। যেনেকৈ আমাৰ সুভাষ চন্দ্ৰ বসুৱে কৈছিল, তোমালোকে মোক ৰক্ত দিয়া, মই তোমালোকক স্বাধীনতা দিম। এনেকুৱা বহুত কি আছে শ্লোগান আছে, সেইবিলাকৰ ওপৰতো কি আহে কুৱেশ্যন আহে। 67 নম্বৰটো হৈছে ফেষ্টিভেল অফ আছাম আৰু ইণ্ডিয়া, যে যিমানকেইটা কি আছে ফেষ্টিভেল আছে, তো সেইবিলাক আমাৰ কি কৰিব লাগে। যেনেকৈ আমাৰ অসমীয়াৰ কি হৈছে মেইন প্ৰধান উৎসৱ হ'ল বিহু, কিন্তু এইবিলাক কুৱেশ্যন নাহিব। যেনেকৈ আমাৰ চাহ বাগানীসকলে কি টুচু পূজা কৰে, আকৌ কোচ ৰাজবংশীসকলে বাছ পূজা কৰে, এইবিলাক আহিব। যে কোন জনগোষ্ঠী, আমাৰ অসমত বহুত কেইটা জনগোষ্ঠী আছে, তো সেই কেইটা জনগোষ্ঠীৰ আমাৰ উৎসৱবিলাক আমাৰ ভালকৈ পঢ়িব লাগিব। তো তাৰপিছত হস্পিটেলৰ ওপৰত পঢ়িব লাগিব। কোনটো ইউনিভাৰ্চিটি প্ৰথম হৈছে, অসম চুক্তিৰ ওপৰত ভিত্তি কৰি কোনটো ইঞ্জিনিয়াৰিং কলেজ হৈছে, ৰিফাইনেৰীৰ ওপৰত পঢ়িব লাগিব। আমাৰ অসমত 4টা ৰিফাইনেৰী আছে। তাৰ ভিতৰত আকৌ কি আছে আমাৰ আসাম একক ৰিফাইনেৰী কোনটোক কয়, যেনেকৈ আমাৰ নুমলীগড়কটো কি বুলি কয়, আসাম একক ৰিফাইনেৰী বুলি কয়। তো এইবিলাক আমাৰ পুংখানুপুংখভাৱে আমাৰ কি কৰিব লাগিব, পঢ়িব লাগিব। তো যেনেকৈ নেশ্যনেল পাৰ্ক আছে, ইণ্ডিয়াত বহুতো নেশ্যনেল পাৰ্ক আছে, সেইবিলাকৰ ওপৰত আহিব। যেনেকৈ কৰবেট নেশ্যনেল পাৰ্ক ক'ত আছে, তো সেইবিলাক আমাৰ কি কৰিব লাগিব, প্ৰত্যেকটা টপিকে আমাৰ কি কৰিব লাগিব, পুংখানুপুংখভাৱে আমাৰ কি কৰিব লাগিব, পঢ়িব লাগিব। আৰু এই যে 70টা টপিক মই তোমালোকৰ সন্মুখত কি কৰিছোঁ, দাঙি ধৰিছোঁ, এই 70টা টপিকৰ যদি তোমালোকৰ PDF-টো লাগে, তেনেহ'লে তোমালোকে তলত কি লিংক দিয়া থাকিব, তাতে নাম্বাৰ দিয়া থাকিব। তো সেই নাম্বাৰত তোমালোকে SMS কৰিলে এই PDF-টো মানে পাই যাবা, মানে হোৱাটছআপ নাম্বাৰ দিম লিংকত, তো সেইটো তোমালোকে মেছেজ কৰিবা, তেনেহ'লে পাই যাবা। এই বেয়া পাব নালাগে যে ডাইৰেক্ট মই থাম্বনেইলত দিছোঁ যে এইকেইটা টপিক নপঢ়িলে কি নহ'ব, এক্সাম দিয়াৰ দৰকাৰ নাই। কাৰণ এইটো হয়, এইকেইটা টপিক যদি তোমালোকে কোনোবাই পঢ়া নাই, তেতিয়াহ'লে এক্সাম দি লাভ নাই, কাৰণ কুৱেশ্যন কমনে নপৰিব। তো এইবিলাক টপিকৰ পৰা প্ৰত্যেকটা এক্সামতে কুৱেশ্যন আহিয়ে থাকে। তো সেইকাৰণে ভালকৈ এইকেইটা টপিক পঢ়িবা। আৰু এইকেইটা টপিক যদি তোমালোকৰ ডিটেইলছ লাগে, যে ছাৰ নহয় আমাৰ এই 70টা টপিকৰ নোট লাগে, তেনেহ'লে মই কি কৰিম, যে তলত যে নাম্বাৰৰ কথা কৈছোঁ, যে হোৱাটছআপ নাম্বাৰ দিম, তো সেই হোৱাটছআপ নাম্বাৰত তোমালোকে যদি মেছেজ দিয়া, তেনেহ'লে আমি কি কৰি দিম, এই 70টা টপিকৰ নোটছো তোমালোকক প্ৰভাইড কৰিম। ঠিক আছে, এই ভিডিঅ'টো যদি ভাল লাগে, তেনেহ'লে তোমালোকে যিমান পাৰা চবকে কি কৰিবা, শ্বেয়াৰ কৰিবা। ঠিক আছে, ধন্যবাদ।